তো নমস্কাৰ আজি খানা এটা আছে মানে লগৰ কেইটাৰ লগত সিহঁতৰ লগত মোক মাতিছিল 10টা বজাত এতিয়া বাজিল কিমান 11:30 হ'ল তো সিহঁতৰ অলপ খং উঠছে আৰু খং উঠে উপায় নাই মোৰ কিবা এটা কাম আছিল এনেকৈ দেৰি হৈ গ'ল তো এতিয়া যাই আছোঁ এয়া লৈ ল'লোঁ খৰি তাৰপিছত এতিয়া যাওঁ আৰু বাই বাই লগৰ কেইটাৰ খবৰে নাই গাইজ বিচাৰি আছোঁ ৰ'ব ক'ত আছে আৰু এইফালে এই ৰাস্তাৰ অৱস্থা চাওকচোন মানে ডাম্পাৰবিলাকে পুৰা বালি নি আছে নদীৰ পৰা এতিয়া আমি আমাৰ খানাৰ লোকেশ্যনটো পাই গ'লোঁ আহি কিবাকে পালোঁ এইখিনি তাৰপিছত যাই আছোঁ সেই খেচৰাকেইটা ইয়াতে আছে ৰ'বা আমি সকলোৱে আৰু বাইক স্কুটি যাৰ যি আছে তাকে লৈ আহিছোঁ আৰু মানে ওচৰতে আৰু প্ৰায় ৰঙিয়াৰ পৰা 8-9 কিলোমিটাৰমান হ'ব কি এই চাক খানা খাবলৈ এইটো কি বুলি কয় পাকলা একেলগে ইয়াৰ পৰা কিমান মোটামুটি 6 ফুট মান হ'ব নেকি 1 ফুট 2 ফুট 3 4 5 7 ফুট মান আছে বাপৰে বাপ এইটো আমাৰ খানাৰ লোকেশ্যন যি নহওক গোটেইখিনি আছোঁ আমি ইয়াতে এই আমাৰ ফাৰ্ষ্ট জুই লগাইছে ইয়াতে চৰমাই লগাইছে ফাৰ্ষ্ট জুই কথা নাই জুই ভালকৈ লাগিব যিমান বতাহ নিদিলোঁ পূৰা উঠি থাকিব জুই এই আমাৰ পেণ্ডেলৰ কাম চলি আছে চাহৰ কালাৰ কি ধুনীয়া চাহৰ কালাৰ আমাৰ এই চব এইফালে বনাই দিছে মাংস এই জাঙিয়া আছে না জাঙিয়া পুৰণাবোৰ পচন্দ চাহ হ'ব স্পেচিয়েল মানে এয়া হৈ গ'ল আমাৰ চাহ ৰেডি তো চাহ খাই লৈ আমি খানাৰ যোগাৰ কৰোঁ যিহেতু লগৰ এইটো আমাৰ আনপ্লেন খানা তো একদম কম বাচন বৰ্তন কম খৰচত 200-300 যোনে যি পাৰে দিছোঁ আৰু এনেকৈ খানাটো খাইছোঁ আমি তো হৈ গ'ল আমাৰ এই গাহৰি পোৰাৰ কাৰণে ৰেডি এয়া আমাৰ শৰ্মাই বনাই আছে গাহৰি তো মই বটি আছোঁ ইয়াতে এইটো মছলা মাংস দিয়াৰ কাৰণে এয়া গাহৰি ৰেডিয়ে প্ৰায় আৰু কিবা কিবি শাক লাই শাক দিব আছে এয়া গাহৰি পোৰাত ব্যস্ত সকলোৰে পৰিচিত আমাৰ চেনিমেন কুকল এয়া চাই লওক প্ৰায় গাহৰিও হৈ গ'ল লাই শাক চাক পুৰা দিয়ে লাই শাকৰ সৈতে গাহৰি এইয়া ৰেডি হৈ গ'ল আমাৰ গাহৰি পোৰা কাৰ জীৱন কৰিছে চাব ইবা আছে খাই চেলফি এইয়া চাওক ৰাক্ষসক চাওক এইয়া কাই চেলকি আছে চেলকি দিয়া একবাৰ খাই ভাল লাগছি এই মজা মজা আৰু আঙুলি দি চহি দিয়া এনেকে ভাত এই বনাই আছে আমাৰ কুকল ভাই আৰু এইটো হৈছে ব্ৰইলাৰ বাকী এইটো হৈ গ'ল গাহৰিটো আমাৰ ভাই বনাই আছে এইটো গাহৰিটো হৈছে এইটো কমপ্লিট হৈছে দেখাই দিয়ক একবাৰ এইটো কমপ্লিট হৈছে বাকী হ'ল ভাতো হৈ গ'ল ইংৰাজীত চিকেন বুলি ক'ব পাহৰি গ'লো গাইছ ব্ৰইলাৰ বুলি ক'লোঁ তো ইয়াতে খানা বনাই থাকক মই অলপমান খোজকাঢ়ি আহোঁ ৰ'ব মানে খানাখিনি অলপ হজম কৰি লওঁ পুৱাৰ ভালকৈ খাব লাগিব অলপমান তো ইয়াতে কমপ্লিট ৰান্ধা চান্ধা চব কমপ্লিট হৈ গ'ল ইয়াৰ পৰা যাই আছোঁ আমি তাতে যাই আছোঁ তাতে আমাৰ খোৱা লোৱাখিনি হ'ব মানে ইয়াতে বহুত ধূলা বালা কিবা কিবি আছে তো তাতে যাই লওঁ তাতে আমাৰ খোৱা লোৱাখিনি হ'ব বস্তু লৈ যোৱা গৈছে আৰু মোবাইলটো নিব পাৰি গৈছোঁ যাওঁ লৈ আহিলোঁ মানে ঝোলা চোলা কিবা কিবি বহুত কিবা কিবি আছে তাতে সেইকাৰণে ধৰি ফ্ৰী জেগাত আমি ধুনীয়াকৈ লৈ আহিছোঁ এনেকুৱা কিবা ক'বা ভাল লাগছে চবেই ভাল মিনিকেইটা খাইছোঁ আৰু বিকাশ বহুত ভাল লগা তাৰপিছত চবেই লাগে খানা খাইছোঁ দোষ
তো বছৰৰ লাষ্ট বুলি খানাটো বছৰৰ ফাৰ্ষ্ট বুলিও হ'ব কিবা এটা তো খাই লওঁ এই সেইকাৰণে পেট বনবা নালাগে মানুহে পেট বনলি এনেকৈ বহিব লাগিব সঁচাকৈ বন্ধুত্বৰ সংজ্ঞা বহুত তাৰ ভিতৰত মই ক'ম যে যাৰ লগত থাকিলে দুখ কষ্ট ভাগৰ অলপো অনুভৱ নহয় সেয়াই হয়তো বন্ধুত্ব তো আজিৰ খানা আমাৰ প্ৰায় শেষ গ'ল বাচন বৰ্তন এইগিলা চব ধোৱা চোৱা কমপ্লিট এতিয়া আমি চবেই আমি ইয়াতে ফটো উঠিলোঁ ফটো উঠি কিনে এতিয়া আৰু লাহে লাহে ঘৰৰ ফালে যাওঁ আৰু সোণাৰ পাৰৰ মানে পৰিৱেশটো দেখাই দিছোঁ একবাৰ ধুনীয়া লাগে লগতে আগন্তুক ইংৰাজী নৱবৰ্ষৰ সকলোকে শুভকামনা জনালোঁ এতিয়া যাওঁ ঘৰত বাই বাই